চাৰ্লি চেপলিন কোন আছিল আপোনালোকে জানেনে যদি নাজানে আপোনালোকে এই ভিডিঅ'খন সম্পূৰ্ণ হোৱালৈকে চাওক গতিকে আগবাঢ়ো কিন্তু তাৰ আগতে আপোনালোকে এই সাবস্ক্ৰাইব বটনখন দবাওক আৰু বেল আইকনখন টিপক যাতে নটিফিকেশ্যনখন পাওক কৌতুক অভিনেতা পৰিচালক প্ৰযোজক আৰু লেখক হিচাপে চাৰ্লি চেপলিন এক পৰিচিত নাম আপুনি জানেনে বাৰু তেওঁৰ সম্পূৰ্ণ নাম হৈছে চাৰ্লছ স্পেন্সাৰ চেপলিন পিতৃৰ নাম আছিল চাৰ্লছ চেপলিন চিনিয়ৰ আৰু মাতৃৰ নাম আছিল চাৰ্লছ চেপলিন হিলছ তেওঁৰ জন্ম হৈছিল 1889 চনৰ 16 এপ্ৰিলত লণ্ডনত চাৰ্লি চেপলিন 1906 চনত দৰিদ্ৰতাৰ অকে যুঁজ দিয়ে আৰু বিভিন্ন ঠাইত কৌতুক অভিনয় আৰম্ভ কৰে আপোনালোকে জানেনে বাৰু চাৰ্লি চেপলিনৰ হাতৰ লাঠিডালৰ মূৰৰ কলা টুপিটো কলা কৰ্টৰ চোলাটো আৰু ওলোঙা কলা লং পেণ্টটো তেওঁৰ নিজৰ পৰিচয় আছিল চাৰ্লি চেপলিনে চুটি ছবিবোৰত নিৰ্দেশনা কৰি 1920 চনত পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্দেশনা দিয়ে তাৰ ভিতৰতে হৈছে এ ওমেন অফ পেৰিছ দ্য গল্ড ৰাছ দ্য চাৰ্কাছ চিটি লাইটছ মডাৰ্ণ টাইমছ আদি বহুতো চাৰ্লি চেপলিনে 4বাৰ বিয়া পাকত সোমায় আৰু তেওঁক চলচ্চিত্ৰৰ বাবে 1973 চনত অস্কাৰ বঁটা প্ৰদান কৰে আৰু 1977 চনত ৰাণী এলিজাবেথৰ পৰা নাইট সন্মান লাভ কৰে আৰু 1977 চনৰ 25 ডিচেম্বৰত ৰূপালী পৰ্দাৰ পৰা বিদায় মাগে গতিকে ভিডিঅ'টো ভাল হৈছে যদি কমেণ্ট কৰি ক'ব আৰু এতিয়ালৈকে যদি আপোনালোকে পাহৰি গৈছে ছাবস্ক্ৰাইব কৰি দিব আৰু যাতে ভৱিষ্যতে এনেকুৱা ভিডিঅ' দি যাব পাৰোঁ বুলি